হেল্ল' ফ্ৰেণ্ডছ, আপডেট আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পাব্লিকেশ্যন ব'ৰ্ড আছাম ৰিকুৱাৰমেণ্ট আহি গৈছে পাব্লিকেশ্যন ব'ৰ্ডৰ ফালৰ পৰা, অৰ্থাৎ অসম প্ৰকাশন পৰিষদৰ ফালৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে অফিচাৰ পদৰ বাবে। কি কি আছে ইয়াত চাই লওক। জব ডিটেইলছখিনি চাওক। এইখিনি পাব্লিকেশ্যন ব'ৰ্ড আছাম ইজ ইনভাইটিং এপ্লিকেশ্যন ফ্ৰম eligible candidates for the post of officer on special duty in the rank of assistant secretary on contractual basis fixed pay for a period of 11 months and it will later be rewarded every year on the basis of performance. অৰ্থাৎ পাব্লিকেশ্যন ব'ৰ্ড অফ আছাম অসম প্ৰকাশন পৰিষদে এটা OSD পদ অৰ্থাৎ অফিচাৰ অন স্পেচিয়েল ডিউটি তাৰ বাবে এটা পদ মুকলি কৰিছে। 11 মাহৰ কাৰণে কণ্ট্ৰেক্ট বেচিছত ফিক্স পে। নেম অফ দ্য পোষ্ট অফিচাৰ অন স্পেচিয়েল ডিউটি OSD। এজ কিমান হ'ব লাগিব যে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 25 years of age and not more than 40 years of age as on 1/1/2021 অৰ্থাৎ 2021 চনৰ আগত 25 বছৰৰ তলত হ'ব লাগিব আৰু 40 বছৰৰ ওপৰত হ'ব নালাগিব। হাউ টু এপ্লাই, আপুনি কেনেকৈ এইটো পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। কেণ্ডিডেট মাষ্ট চেণ্ড দেয়াৰ এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম থ্ৰু ৰেজিষ্টাৰ্ড পোষ্ট অৰ স্পীড পোষ্ট এলং উইথ দ্য ফলোয়িং চেল্ফ এটেষ্ট ডকুমেণ্ট। অৰ্থাৎ এইটো অনলাইন প্ৰচেছ নহয়, এইটো অফলাইন প্ৰচেছ। আপুনি এইটো প্ৰথমতে আপোনাৰ এখন অনলাইন এপ্লিকেশ্যন ফিল আপ কৰি এইখন আপুনি পোষ্ট অথবা স্পীড পোষ্টৰ দ্বাৰা পঠিয়াব লাগিব। আপোনাৰ ডকুমেণ্টখিনি কি কি লাগিব? এডমিট কাৰ্ড এণ্ড পাছ চাৰ্টিফিকেট অফ SSLC এক্সামিনেশ্যন অৰ্থাৎ মেট্ৰিক চাৰ্টিফিকেটখন আৰু এডমিট কাৰ্ড লাগিব। মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট BTech MCA অৰ্থাৎ BE বা BTech বা MCA মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰৰ যিখন চাৰ্টিফিকেট আছে সেইখন লাগিব। এ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফ্ৰম কম্পিটেণ্ট অথৰিটি মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। তাৰপিছত PRC লাগিব আৰু কেণ্ডিডেট শুড ক্লিয়াৰলি মেনশ্যন ইমেইল এড্ৰেছ এণ্ড ফোন নাম্বাৰ মোবাইল নাম্বাৰ অৰ্থাৎ যে কেণ্ডিডেটৰ আপোনালোকে ইমেইল এড্ৰেছ এটা লাগিব আৰু এটা মোবাইল নাম্বাৰ লাগিব ফৰ ফিউচাৰ কমিউনিকেশ্যন, পিছৰ ভৱিষ্যতে কমিউনিকেশ্যন কৰিবলৈ। আপোনালোকে চাওক এপ্লিকেশ্যন শুড বি এড্ৰেছড, আপোনালোকৰ এড্ৰেছটো ক'লৈ পঠিয়াব লাগিব। এইটো এড্ৰেছ হৈছে দ্য ছেক্ৰেটেৰী পাব্লিকেশ্যন ব'ৰ্ড আছাম, বামুণী মৈদাম, গুৱাহাটী 781-021। এই এড্ৰেছটোলৈ আপোনালোকে পঠিয়াব লাগিব। আকৌ এবাৰ কৈ দিছোঁ, দ্য ছেক্ৰেটেৰী পাব্লিকেশ্যন ব'ৰ্ড আছাম, বামুণী মৈদাম, গুৱাহাটী 781-021। লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন, লাষ্ট ডেটটো হৈছে 15 অক্টোবৰ 2020। এই 15 অক্টোবৰ 2020ৰ আগত আপোনালোকে এপ্লিকেশ্যনখন পঠিয়াব লাগিব। এপ্লিকেশ্যন ফিজ আপোনালোকে সকলোৱে 500 টকা দিব লাগিব, ₹500 আপোনালোকে এইটো ড্ৰাফ্টৰ যোগেদি পঠিয়াব লাগিব। তাৰপিছত আহিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি কি লাগিব? এডুকেশ্যনেল দ্য কেণ্ডিডেট মাষ্ট বি BEd or BTech in IT or Computer Science or MCA from any recognized university with minimum 60% marks। অৰ্থাৎ আপোনালোকে BEd, BE অথবা BTech অথবা IT 60% নম্বৰৰ সহায়ত আপোনালোকৰ থাকিব লাগিব। আদাৰ কোৱালিফিকেশ্যন আপোনালোকৰ দ্য কেণ্ডিডেট মাষ্ট হেভ গুড নলেজ অফ দ্য আছামিজ এণ্ড ইংলিছ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া আৰু ইংৰাজী ভাষাৰ ওপৰত আপোনালোকৰ এটা ভাল নলেজ জ্ঞান থাকিব লাগিব। আৰু লাষ্টৰ মিনিমাম 3 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ অৰ্থাৎ আপোনালোকৰ 3 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গতিকে এইটোৱে আছিল পাব্লিকেশ্যন ব'ৰ্ড অফ আছামৰ ফালৰ পৰা অহা ন'টিফিকেশ্যন আপোনালোকক জনাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, যদি বেয়া লাগিলে ডিছলাইক কৰক আৰু আপোনালোকৰ ৰায় কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনালোকে বেলেগ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব পাৰে। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব পাৰে। ধন্যবাদ।